নমস্কাৰ। আজি গণিতৰ পাঠদানত আমি নৱম শ্ৰেণীৰ বহুপদ পাঠটিৰ বহুপদৰ শূন্য নিৰ্ণয়ৰ বিষয়ে আমি আলোচনা কৰিম। এতিয়া বহুপদৰ শূন্য নিৰ্ণয় কৰিবলৈ যাওঁতে প্ৰথমতে আমি স্পষ্ট হ'ব লাগিব বহুপদ কোনবোৰ হয়। বহুপদ কোনবোৰ হয় সেই বিষয়ে আমি ইয়াৰ আগৰ পাঠদানত আলোচনা কৰিছোঁ। গতিকে আমি ধৰি লৈছোঁ বহুপদ আমি জানো, বহুপদ কোনবোৰ হয় আমি সেইবোৰ চিনাক্তকৰণ কৰিব পাৰোঁ। এতিয়া এই বহুপদৰ শূন্য নিৰ্ণয় কৰিবৰ কাৰণে আমি কেইটামান উদাহৰণ লওঁ, তেতিয়াহ'লে সেই উদাহৰণকেইটা আমি ল'লে বুজিবলৈ সহজ হ'ব। এতিয়া উদাহৰণ 1 নম্বৰ এটা বহুপদ লৈছোঁ px, বহুপদ এটা ধৰি লৈছোঁ px py। বহুপদটো যদি x ৰ লগত থাকে px ধৰি ল'ব লাগিব, y ৰ লগত থাকিলে py ধৰি ল'ব লাগিব, যদি s ৰ লগত থাকে তেতিয়াহ'লে আমি pa হিচাপত ধৰি ল'ব লাগিব। ধৰা আমি ধৰি ল'লোঁ px সমান x + 2 ৰ শূন্য নিৰ্ণয় কৰিব লাগে, অৰ্থাৎ ইয়াৰ শূন্য নিৰ্ণয়, ইয়াৰ বহুপদটোৰ শূন্য কিমান হ'ব। বহুপদটো আমি ধৰিছোঁ px, অৰ্থাৎ কি হ'ব px ৰ মান শূন্য উলিয়াব লাগিলে px = 0। যেহেতু আমাক বহুপদৰ শূন্য উলিয়াব দিছে, আমাক বহুপদটোৰ মান শূন্য উলিয়াব দিছে, গতিকে আমি লিখিলোঁ px সমান 0, অৰ্থাৎ বহুপদটো আমাক px বুলি দিয়া আছিলে, px ৰ মান 0 হ'ব। কেতিয়া 0 হ'ব সেইটো উলিয়াব লাগে। এতিয়া px ৰ ঠাইত আমাক দিয়া আছিলে বহুপদটোৰ মান দিয়া আছিলে x + 2, গতিকে আমি এই px ৰ ঠাইত আমি লিখিম x + 2 সমান 0। এতিয়া ইয়াৰ মানটো উলিয়াব লাগে, x + 2 = 0। x ৰ মান কিমান হ'লে এই বহুটোৰ মান 0 হ'ব। এইটো আমি সহজতে জানো, যদি +2 থাকে x ৰ মান -2 লিখিব লাগিব, -2 + 2 সমান 0 হয়। -2 + 2 2 × 2 = 0। গতিকে ইয়াতে আমি এনেকৈ নিলিখিম, x ৰ ঠাইত কি হ'ব -2 হ'ব, অৰ্থাৎ এইটো আমি কেনেকৈ লিখিম, যদি x + 2 = 0 হ'ব লাগে তেতিয়াহ'লে x ৰ মানটো কিমান হ'ব লাগিব, -2 হ'ব লাগিব, অৰ্থাৎ x ৰ মান -2 হ'লে তেতিয়াহ'লে এই বহুপদটোৰ মান 0 হ'ব। আৰু এনেকৈ ভাবিব পাৰোঁ +2 সোঁফালে গ'লে -2 হয়, তেনেকৈ আমি ভাবি ল'লেও মানটো আমি উলিয়াব পাৰোঁ। ঠিক তেনেকৈ যদি আমাৰ বহুপদটো মাইনাছ থাকে, -12 লিখিলোঁ মই, px সমান x - 12 ৰ শূন্য নিৰ্ণয় কৰিব লাগে, তেতিয়া আমি কি কৰিম, তেতিয়া আমি প্ৰথম একেই হ'ব পৰ্যায়, প্ৰথম আমি লিখিম যে বহুপদটোৰ মান 0 উলিয়াব লাগে, গতিকে px সমান 0 বুলি লিখিম। তাৰপিছত আমি বহুপদটোৰ ঠাইত যিটো বহুপদ ৰাশি দিয়া আছে সেইটো আমি লিখিম, px ৰ ঠাইত দিয়া আছে আমাক x - 12 সমান 0। এতিয়া আমি এই বহুপদটো ভালদৰে চাওঁ, x - 12 সমান 0, x ৰ মান কিমান হ'লে এই বহুপদটোৰ মান 0 হ'ব। আমি জানো x ৰ ঠাইত যদি আমি 12 বহাই দিওঁ, 12 পৰা 12 গ'লে 0 হয়, গতিকে x ৰ মানটো কিমান হ'ব, 12 হ'ব। গতিকে আমি এইটো কেনেকৈ লিখিম, গতিকে আমি লিখিব পাৰিম x সমান 12, অৰ্থাৎ x ৰ ঠাইত যদি 12 হয় তেতিয়াহ'লে 12 - 12 = 0, অথবা আমি এনেকৈও ভাবিব পাৰোঁ -12 ইফালে আহিলে হ'ব +12। আৰু এটা উদাহৰণ লৈছোঁ আমি, ধৰি লওঁ আমি এইটো 7x লিখিছোঁ, এইটো লিখিলোঁ 10, 7x - 10 = 0। ইয়াৰে বহুপদটোৰ মান 0 উলিয়াব লাগে। তেতিয়াহ'লে আমি প্ৰথম ষ্টেপটো কি হ'ব, প্ৰথম স্তৰটো আমাৰ একেই হ'ব, বহুপদটোৰ মান 0 হ'ব, px সমান 0 বহালোঁ। এতিয়া এই বহুপদটোৰ মান আমাক দিয়া আছে 7x - 10 সমান 0। এতিয়া আমি কি কৰিম, প্ৰথমতে এইটোৰ মান পোনপটীয়াভাৱে এঠাইত আমি 0 বহাই ল'ব নোৱাৰোঁ, আমি এটা এটাকৈ আমাৰ কি কৰিম, আমি অপনয়ন কৰিম। -10টোক আমি 0 কৰিব বিচাৰিম, -10টোক যদি আমি 0 কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি কি লিখিব লাগিব, 7x - 10 + 10, -10 + 10, +10টো নাছিলে আমি নিজে লিখিছোঁ, অৰ্থাৎ সমান চিন থাকিলে আমি দুইফালে সমান সংখ্যা এটা যোগ কৰিব পাৰোঁ, 0 + 10। আমি প্ৰথমতে -10ক আমি আঁতৰাব বিচাৰিছোঁ, গতিকে -10ক আঁতৰাব বিচাৰিলে আমি কি কৰিব লাগিব, সমান চিনৰ দুইফালে +10 + 10 কৰিব লাগিব। মাজত যদি সমান চিন থাকে সমান সংখ্যা যোগ কৰিব পাৰি, পূৰণ কৰিব পাৰি, হৰণ কৰিব পাৰি, যোগ কৰিব পাৰি। গতিকে আমি যদি এনেকৈ লিখোঁ তেতিয়াহ'লে কি হ'ব, এই +10 - 10 0 হৈ গ'ল, আৰু 0 + 10 কিমান হ'ব, 10 হ'ব। এই কথাটো আমি এইটো যে পালোঁ 7x সমান 10, এই কথাটো আমি এনেকৈ ব্যাখ্যা কৰি নেদেখালে হ'ব, নিজে বুজি পালেই হ'ব। অৰ্থাৎ যদি -10 থাকে তেতিয়াহ'লে আমি দুইফালে প্লাছ কৰি দিম, +10 কৰিলে হ'ব 0, ইয়াতে হ'ব কিমান হ'ব, 10 হ'ব। অথবা আমি এনেকৈও ভাবিব পাৰোঁ সহজতে, -10টো সোঁফালে গ'লে +10 হয়, তেনেকৈ আমি ভাবি ল'ব পাৰোঁ। এতিয়া 7x সমান 10 হ'লে, অৰ্থাৎ x ৰ মান কিমান হ'লে এই বহুপদটোৰ মান 10 হ'ব। তাক উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব, 7টো 10ৰ লগত আমি হৰণ কৰি দিওঁ। এইটো সংযোগৰ সমাধান, আমি চমু পৰ্যায়লৈ গৈছোঁ, গতিকে এইটো হ'ব, এটাৰ প্ৰয়োজন নাই, গতিকে এইটো হ'ব 7/10।
গতিকে বহুপদৰ শূন্য নিৰ্ণয় কৰিব লাগিলে প্ৰথমতে বহুপদ সমান শূন্য, তাৰপিছত আমাৰ সেই সমীকৰণ এটা ৰূপ পাম, আমি সেই সমীকৰণটোৰ যদি সমাধান কৰিবলৈ যাওঁ তেতিয়াহ'লে সেইটোৱে হ'ব বহুপদৰ শূন্য। এতিয়া আমি অনুশীলনী 2.2 দুটামান প্ৰশ্ন সমাধান কৰি চাওঁ, তেতিয়াহ'লে আৰু স্পষ্ট হ'ব। অনুশীলনী 2.2 অনুশীলনী 2.2 4 নম্বৰ প্ৰশ্ন আছিলে 1 নম্বৰ সমাধান। 1 নম্বৰটোত আমাক দিয়া আছিলে px সমান x plus 5। গতিকে আমাৰ এইটো কোনো অসুবিধা নাই, ইতিমধ্যে আমি এনেধৰণৰ সমীকৰণ উদাহৰণত আলোচনা কৰিলোঁ। এইটোৰ শূন্য নিৰ্ণয় কৰিব লাগে, শূন্য নিৰ্ণয়। গতিকে এই বহুপদটোৰ মান শূন্য নিৰ্ণয় কৰিব লাগিলে আমাৰ প্ৰথম স্তৰটো আছিলে যিটো আমাৰ বহুপদ ধৰি লৈছে সেই বহুপদটো সমান শূন্য বুলি লিখিম, আৰু বহুপদটো যিটো দিয়া আছিলে সেইটো আমি ইয়াত লিখিম x plus 5 সমান শূন্য। তাৰপিছত আমি ইয়াৰ মানটো উলিয়াম। প্লাছ 5টো সমান চিনৰ সোঁফালে আহিলে -5 তেনেকৈ ভাবিব পাৰোঁ, অথবা -5 + 5 সমান 0 তেনেকৈ ভাবিব পাৰোঁ। গতিকে আমাৰ বহুপদটোৰ মান কি পালোঁ? -5 পালোঁ। অৰ্থাৎ আমি সেইটো লিখিব পাৰোঁ এতেকে x = -5, px সমান x plus 5ৰ এটা শূন্য। x = -5 হৈছে px বহুপদটোৰ এটা শূন্য, সেইটোৱেই। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো আছিলে ঠিক x - 5 হৈছিলে। 2 নম্বৰটো আছিলে x - 5। গতিকে এইটো ইয়াৰ ঠাইত মাইনাছ লিখিলে হ'ল। 2 নম্বৰটো -5টো সোঁফালে আহিলে +5, প্লাছটো নিলিখিলেও হ'ব। অৰ্থাৎ 5 - 5 = 0। গতিকে x ৰ ঠাইত 5 হ'ব, ইয়াৰ x ৰ ঠাইত হ'ব 5। গতিকে x = 5, px যদি x + -5ৰ বহুপদটোৰ এটা শূন্য হয়, x = 5। 3 নম্বৰটো দিয়া আছিলে 2x + 5। 3 নম্বৰটো দিয়া আছিলে 2x + 5 বহুপদটোৰ শূন্য নিৰ্ণয় কৰিব লাগে। এইটো আমি এটা স্তৰত নহ'ব, প্ৰথম স্তৰটো আমি লিখিলোঁ px সমান 0, যিটো আমাক শূন্য নিৰ্ণয় কৰিব দিছে px সমান 0। px ৰ ঠাইত দিয়া আছিলে 2x + 5 সমান 0। অৰ্থাৎ এইটো আমি চমু পৰ্যায়লৈ গৈছোঁ। প্ৰথমতে আমি 5টো আঁতৰাব লাগে, গতিকে এইটো -5 কৰিব লাগিব। -5 কৰিলে এইটো 0 হ'ব, অথবা +5টো আমি সোঁফালে লৈ গ'লোঁ, তেনেকৈ ভাবিলেও হ'ব। 2x সমান +5টো সোঁফালে লৈ গৈছোঁ, -5 হৈ গ'ল। এতিয়া 2টো পূৰণ আছে, সোঁফালে গ'লে হৰণ হ'ব, তেনেকৈ ভাবিলে হ'ল -5/2। গতিকে আমি x ৰ মান পালোঁ -5/2, আৰু সেইটো হৈছে বহুপদটোৰ শূন্য। এইটো এটা বহুপদটোৰ এটা শূন্য। আৰু এটা আমি কৰি চাওঁ। এইটো 5 নম্বৰত দিয়া আছিলে, এইটো 5 নম্বৰত দিয়া আছিলে ax, আৰু দিয়া আছিলে a ৰ মানটো কেতিয়াও শূন্য নহয়, a = not 0। x ৰ মান উলিয়াব লাগে, a ৰ মান কেতিয়াও শূন্য নহয়। এতিয়া এই বহুপদটোৰ মান শুনিব লাগিলে প্ৰথম স্তৰটো আমি লিখিম px সমান 0, আৰু বহুপদৰ ঠাইত লিখিম আমি ax সমান 0। আৰু এইটো আমি সহজতে ক'ব পাৰোঁ x ৰ মান কিমান হ'লে ইয়াৰ মান 0 হ'ব? নিশ্চয় x ৰ মান 0 হ'ব লাগিব। অৰ্থাৎ এইটো আমি সমাধান কৰি দেখুৱাব বিচাৰিলে x সমান 0/a তেনেকৈ দেখুৱাব পাৰোঁ, = 0। নেক্সট লাইন লিখি দিছোঁ, বা x সমান 0। অৰ্থাৎ x ৰ মান px সমান x যদি হয় তেতিয়াহ'লে তাৰ বহুপদটোৰ মান হ'ব 0। আৰু এইটো বুজোৱা হৈছে a ৰ মানটো কেতিয়াও 0 নহয়, এইটো নিৰ্দিষ্ট এটা ধ্ৰুৱক সংখ্যা বা সাংখ্যিক সহগ বুলি ধৰি লোৱা হৈছে। ইয়াৰ পিছত আৰু এটা আছিলে, যিটো 6 নম্বৰ প্ৰশ্নটো অসুবিধা লাগিব পাৰে, লিখি দিছোঁ cx + d। cx + d, ইয়াতে কি কোৱা আছে? c ৰ মানটো কেতিয়াও 0 নহয়। গতিকে ইয়াৰ প্ৰথম স্তৰটো ঠিক তেনেকৈ হ'ব, px সমান 0, ইয়াৰ 0 মান নিৰ্ণয় কৰিব লাগে, আৰু বহুপদটোৰ মান দিয়া আছিলে আমাক cx + d = 0। গতিকে প্লাছ ডিটো আমি সোঁফালে লৈ যাওঁ, cx সমান প্লাছ ডিটো সোঁফালে গ'লে -d হ'ব, বা x সমান -d/c। এইটো হ'ব বহুপদটোৰ মান। এতেকে x সমান -d/c, px সমান cx + d বহুপদটোৰ এটা শূন্য। এইদৰে আমি বহুপদৰ শূন্য নিৰ্ণয় কৰিব পাৰোঁ। আৰু বহুপদৰ শূন্য নিৰ্ণয় কৰাৰ আগতে তাৰ আগতে আমি যিবিলাক সৰল সমীকৰণ সমাধানৰ বিষয়ে আমি জানিব লাগিব। কাৰণ এইটো এটা সমীকৰণত গৈছে, এইটো এটা সমীকৰণ সমাধান কেনেকৈ কৰোঁ? যেনেকৈ আমি যিটো পদ যোগ থাকে সোঁফালে হ'লে বিয়োগ লিখোঁ, বিয়োগ থাকিলে যোগত লিখোঁ,
পূৰণ থাকিলে হৰণ কৰোঁ, হৰণ থাকিলে পূৰণ কৰোঁ। গতিকে সমীকৰণ সমাধানটো স্পষ্ট হোৱাৰ পিছতহে আমি এই বহুপদৰ মান নিৰ্ণয় কৰিবলৈ সক্ষম হ'ম। গতিকে সকলোৱে আৰু কিছুমান প্ৰশ্ন তেনেকৈ চেষ্টা কৰিলে হ'ল, তাৰ আগতে সমীকৰণ সমাধানটো সমাধান কৰিব শিকি ল'লে হ'ল। ধন্যবাদ।